আৰোহণৰ গাড়ীত কাণৰ হতুৱাই বোমা থোৱাইছিল। পূৰ্ণিমা নিচিঞৰিবি মাকুৰীয়ে একো নকয় পূৰ্ণিমা একো নকয় তুমি মিছা কথা কৈছে আপুনিতো সঁচা কথা কৈছে। ইমান পাপী জীৱৰ একো নহয় বিয়নী। চমেও কিজানি এনেকুৱা মানুহক ইমান সহজে এই পৃথিৱীৰ পৰা নিনিয়ে। নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কথাষাৰ ইমান দিনে শুনি আহিছিলো, আৰু আজি সেই কথাষাৰ নিজৰ ছোৱালীয়ে প্ৰমাণ কৰি দেখুৱালে বিয়নী। মই আপোনাৰ ওচৰত কেনেকৈ মাফ খুজিম একো ভাবি পোৱা নাই। নাই নাই, আপুনি কিয় মাফ খুজিব? আপুনিতো এইবোৰ কৰিবলৈ শিকাই দিয়া নাই। আপোনাৰ আৰু তেখেতৰ এটা বহুদিনীয়া সম্পৰ্ক আছিল, বন্ধুত্ব। সেই সম্পৰ্কটোক চিৰযুগমীয়া কৰিবলৈ অন্য এটি সম্পৰ্কৰে গঢ় দিলে। ভাবিছিল নিজে তুলি তালি ডাঙৰ দীঘল কৰা ছোৱালীজনী সেই সম্পৰ্কটোক আৰু অধিক কপকপীয়া কৰি তুলিব। নিজে ভঙা চিঙা স্কুলত পঢ়ি ডাঙৰ হৈছিল, সিহঁতক চহৰৰ ভাল ভাল স্কুল কলেজত পঢ়ুৱাইছিল। ভাবিছিল ডাঙৰ চহৰত থাকি আহল বহল সমাজ দেখি সিহঁতৰ মনবোৰো ডাঙৰ হব। সকলো জীয়ৰী বোৱাৰী পূৰ্ণিমা হব নোৱাৰে। পূৰ্ণিমা পূৰ্ণিমাই যিমান আওপি অমাৱস্যাই গ্ৰাস কৰিব খুজিলেও পূৰ্ণিমাক জানো গ্ৰাস কৰিব পাৰিব? আমাৰ মাজনী যদি পূৰ্ণিমাৰ বায়েক বুলি কবলৈ অকণমানো যোগ্য হলহেঁতেন। আৰোহণৰ গাড়ীত বোম ব্লাষ্ট নহল, হল অৰুণাভৰ গাড়ী। কি হৈছে? তুমি ধৈৰ্য ধৰা, তুমি ধৈৰ্য ধৰা। কি হৈছে? মই কেনেকে ধৈৰ্য ধৰিম? নাই নাই, প্লিজ দাদা অৰ্ণৱক আহিবলৈ কওকচোন। কোনে উভতাই দিব তোৰ অৰুণাভক? যি বাটেৰে আৰোহণক পঠিয়াব খুজিছিলি সেই বাটেৰে বহুত ডাঙৰ ভুল হৈ গল মা, বহুত ডাঙৰ ভুল হৈ গল। ভুল হৈ গল, বহুত ডাঙৰ ভুল হৈ গল। ভুলৰ যেন
শুধৰণি নাথাকে মোৰ নামক আনি দিয়ক প্লিজ প্লিজ মোৰ নামক আনি দিয়া এতিয়া চিঞৰে কি হ'ব মোক ঠিক কৰা মা মই পাপী মই পাপ কৰিছিলো মা মা দেউতা ক'ত পা কোনে মোক বুজি পাব মা মা বুজি পাবলৈ তোৰ ওচৰত এতিয়া আৰু কোনো নাই মাজনী তোৰ কৰ্মৰ ফল দেখি দেউতাই বহুত দুখ পাইছে লোকলজ্জা মুখলজ্জাৰ ভয়ত তেওঁ নাহিল মোৰ মাক যে আনে এৰিলেও দলিয়াই পেলালেও মইতো আহিবই লাগিব নকবাবা আৰু একো নকবা পূৰ্ণিমা ক্ষমা কৰি দিয়ে বুলি মই নকওঁ পূৰ্ণিমা মই আচলতে এই পৃথিৱীত জীয়াই থকাৰ যোগ্যই নহয় কি খং খুব ঘৃণাই মোক এনেকুৱা কৰিলে মই নাজানো মই বহুত তললৈ নামি গলো ইমান তললৈ নামি গলো মই হয়তো আৰু কোনোদিনে উঠি আহিব নোৱাৰিম মোক শাস্তি দে পূৰ্ণিমা মোক এনেকুৱা শাস্তি দে যাতে কোনো নাৰী এনেকুৱা কাম কৰিবলৈ ভয় কৰে ঘিণ কৰে মোক শাস্তি দে পূৰ্ণিমা মোক শাস্তি দে মোক এনেকুৱা অন্ধকাৰ পৃথিৱীলৈ পঠিয়াই দে যাতে মই যাতে হাহাকাৰ কৰি ফুৰো মোক শাস্তি দে পূৰ্ণিমা মোক শাস্তি দে পূৰ্ণিমা মোক শাস্তি দে নাপায় উঠ মা উঠ ইমান দিনে তোৰ মনৰ ভিতৰত তোৰ মানুহজনীৰ ভিতৰত এটা বেয়া আৰু বিষাক্ত অপশক্তিয়ে বাহ বান্ধিছিল মই বুজিছো অৰুণাভক হেৰুৱাৰ দুখৰ জুয়ে সেই অপশক্তিটো পুৰি ছাই কৰি দিলে পুৰি ছাই হৈ যোৱা তোৰ অন্তৰখন আকৌ ধুনীয়া কৰিবলৈ তোক এজাক বৰষুণৰ প্ৰয়োজন বা হয়তো হ'ব পাৰে সেইজাক এন্ধাৰতো জিলিকি উঠা এজাক জোনাকৰ বৰষুণ হে বিধাতা এটা নতুন দিনৰ আৰম্ভণি হওক চেঁচা পুৱাৰ কেঁচা বতাহৰ দৰে কঢ়িয়াই আনো বাৰ জীৱনলৈ এটা নতুন সূৰ্যোদয়
কলিজাৰ কেঁচা সোণ উভতাই দিলে পূৰ্ণিমাই। তই এতিয়াৰ পৰা জুয়ে পুৰা সোণ হ মাজনী। বিয়নী চবৰে মিলিলে, মোৰহে নিমিলিলে। মোৰ কি হ'ব বিধাতা? বাবু কাকা কওকচোন, কওক ফুকনদা। ছাৰৰ এটা সুন্দৰ মন আৰু সুন্দৰ ব্যক্তিত্বই ইমান সমস্যা থকাৰ পিছতো সকলোকে একগোট কৰিবলৈ সক্ষম হয়। ছাৰৰ এই ঘৰখন সুখৰ বৃন্দাবন হওক, ছাৰৰ ঘৰখন সপোনৰ বৃন্দাবন হওক। যি কৰে ঈশ্বৰে সকলো ভালেই কৰে ফুকনদা।